ঠিক আছে মোৰ নাম প্ৰফেসৰ প্ৰশান্ত কুমাৰ শইকীয়া মই গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেসৰ ৰায়মনা ন্যাশনাল পাৰ্কৰ নামটো আমি শুনিছো মানে যেতিয়াবা আৰম্ভ হৈছে তেতিয়াবা আমি শুনিছো কাৰণ আগতে আমি জানো নামটো যে ব্ৰিটিছৰ দিনৰ পৰাই যেটো চলি আছে হেতু সবেই জানো কিন্তু ন্যাশনাল পাৰ্ক হিচাপে ডিক্লেয়াৰ দিয়া নাছিল সেই সময়ত ৰিজাৰ্ভ ফৰেষ্ট হিচাপত আছিল আৰু তাৰ পিছত ইয়াতে মেইন বিখ্যাত হল গোল্ডেন লেংগুৰ যেটো আমি সোণালী বান্দৰ বুলি কওঁ কাৰণ গোল্ডেন লেংগুৰটো প্ৰথম ইয়াতে আৱিষ্কাৰ হৈছিল তেতিয়া ইপিগিয়ে প্ৰথম ইয়াতে আৱিষ্কাৰ কৰিছিল তাৰ পিছতে তোমাৰ মুখাৰ্জী এটো ডেসক্ৰাইব কৰিছিল গতিকে হেতু 1952 ৰে কথা গতিকে আজি আমাৰ যেটো উদ্দেশ্য ইয়াতে আহা হৈছে হেতু হল বাটাৰফ্লাই মিট 7 নৰ্থ ইষ্ট বাটাৰফ্লাই মিট গতিকে ইয়াতে 7 আমাৰ 8খন নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ 8খন ষ্টেট আছে গতিকে 8খন ষ্টেটৰ উপৰিও আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰে মানুহ ইয়াত আহিছে এই বাটাৰফ্লাই মিটটো মানে এনজয় কৰিবৰ কাৰণে বাটাৰফ্লাই বিলাক চাবৰ কাৰণে আৰু কনজাৰভেচনৰ এৱাৰনেছ কৰিবৰ কাৰণে সকলোৱে আহি ইয়াত উপস্থিত হৈছে গতিকে ইয়াৰ মেইন উদ্দেশ্যটো হল হেতুৱে গতিকে গোটেই আমাৰ অসমৰ নৰ্থ ইষ্ট আমাৰ অসমকে ধৰি 8খন আমাৰ ষ্টেট আছে ছিকিমৰ পৰা আৰম্ভ কৰি মণিপুৰ ত্ৰিপুৰা অৰুণাচল তাৰ উপৰিও আমাৰ বেলেগ বেলেগ জেগাৰ পৰা আহিছে গতিকে আমাৰ উদ্দেশ্যটো হেতুৱে যে আমি ইয়াতে আহি এনজয় কৰিম আমাৰ বন্যপ্ৰাণীবিলাক চাম কেনেকুৱা অৱস্থাত আছে বাটাৰফ্লাইবিলাক আমি চাই তাৰ আমি কাউন্টিং কৰিম যেনেকৈ আমি 10 স্পেচিছ লিষ্ট চেম্পলিং কৰিব লাগে হেতু আমি জমা দিব লাগে ইয়াতে গতিকে সেইখিনি কামৰ কাৰণে আমি ইয়াত আহিছোঁ মই মানৱজ্যোতি কলিতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ আৰু আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেইবাজনো গৱেষক ছাত্ৰ আৰু আমাৰ মাষ্টাৰ ডিগ্ৰী ছাত্ৰ-ছাত্ৰী বাটাৰফ্লাই মিটত আহিছোঁ আৰু ৰায়মনাখন নতুনকৈ ঘোষণা কৰাৰ পিছত আমাৰ উৎসাহ বাঢ়িছে বিটিএডি অঞ্চলত আমাৰ ৰায়মনাখন নেশ্যনেল পাৰ্ক দিয়াৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইটোৰ জৰিয়তে আমাৰ দেশৰ বিভিন্ন ৰাজ্যৰ পৰাও আমাৰ বিভিন্ন ৰাজ্যৰ মানুহবিলাক আহিছে আজি বাটাৰফ্লাই মিটত তাৰ জৰিয়তে আমাৰ এখন যিখন ৰাষ্ট্ৰীয় উদ্যান সেইখন অসমৰ প্ৰেক্ষাপটত বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আৰু শেষত সকলোৱে যেতিয়া কাম কাজবিলাক কৰিব গৱেষণা কৰিব বাটাৰফ্লাই চাব চৰাই-চিৰিকটি চাব এইটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ জিলিকি যোৱাৰ কাৰণে এটা সুযোগ হ'ব সুবিধা হ'ব গতিকে এই বাটাৰফ্লাই মিটখনে গৱেষকসকলক ছাত্ৰ-ছাত্ৰীসকলক আৰু বিশেষকৈ পৰিৱেশ কৰ্মীসকলক উৎসাহিত কৰিছে আৰু আমি আশাবাদী যথেষ্ট নৰ্থ ইষ্ট বাটাৰফ্লাই মিট 7th এডিশ্যন যেটো হেতু আমাৰ ৰায়মনাত ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত কৰিছে আৰু গোটেই ভাৰতৰ পৰা আনকি ভুটানৰ পৰাও আমাৰ পাৰ্টিচিপেণ্ট আছে বহুত কেইটা অনুষ্ঠানে লগ হৈ এই বাটাৰফ্লাই মিটটো অনুষ্ঠিত কৰিছে 70 জনকে ষ্টুডেণ্ট পাৰ্টিচিপেণ্ট আছে তাৰ বাহিৰেও ইউনিভাৰ্চিটিবোৰ আছে গুৱাহাটী ইউনিভাৰ্চিটি হওক বড়োলেণ্ড ইউনিভাৰ্চিটি হওক আৰু আজি এই শুভ মুহূৰ্তত তেওঁলোকৰ যেটো অনুষ্ঠান আমাৰ এই বাটাৰফ্লাই মিটটো 22 তাৰিখ আজি আৰম্ভ হৈছে 22, 23, 24 তিনিদিন কণ্টিনিউ হ'ব আৰু গোটেই যিবোৰ সাইন্টিষ্ট ইয়াং সাইন্টিষ্ট লগ হৈছে বাটাৰফ্লাইৰ তেখেতসকলে ইয়াত আমি অলৰেডি ওয়াইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া এটা ইয়াত ষ্টাডি কৰিছিলোঁ আমি 150টা প্ৰজাতি ইয়াত অলৰেডি ডকুমেণ্ট কৰিছে গতিকে তাৰ ওপৰত তেওঁলোক আৰু কিমানখিনি ডকুমেণ্ট কৰিব পাৰে সেইটো এটা উদ্দেশ্য থাকিব আৰু লগতে বাটাৰফ্লাইৰ কাৰণে ফিউচাৰ কনজাৰভেশ্যনৰ কাৰণে কি ইনিচিয়েটিভ ল'ব পাৰি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত সেইটো এটা গোটেই মিটুৰ এটা আউটপুট থাকিব আৰু এইখিনিতে আমাৰ আজি আমাৰ মাননীয় সন্মানীয় কাৰ্যবাহী সদস্য ফৰেষ্ট ডিপাৰ্টমেণ্টৰ শ্ৰী ৰঞ্জিত বসুমতাৰী ছাৰ আছিল আমাৰ লোকেল যি এমএলএ কচুগাঁও আমাৰ জেৰণ বসুমতাৰী ডাঙৰীয়া তেখেতো আছে আৰু লগতে আমাৰ স্থানীয় যি যুৱক লগতে আমাৰ স্থানীয় বহুতো নেতৃস্থানীয় ব্যক্তি আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গোটেইখিনি অফিচাৰ্ছ আছে ইনক্লুডিং ডিএফআৰ ৰেঞ্জ অফিচাৰসকল আৰু সেই শুভ মুহূৰ্ততে যিহেতু আমাৰ ৰায়মনাত নতুনকৈ যেহেতু ঘোষিত হৈছে বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ হৈ আছে তাৰ ফলতে আজি মানুহে আহি যাতে ৰায়মনাৰ এটা সাইনেজ ভাল সাইনেজ এটা মানে বনাব পৰা নাছিল আজি সেই সাইনেজটো আমাৰ মাননীয় ইএম ছাৰে সাইনেজটো আজি উদ্বোধন কৰিলে গতিকে ৰায়মনা মানে ৰেডি টু হোষ্ট মানে ভিজিটাৰ্ছ আৰু 11 তাৰিখে বিটিচি চৰকাৰে আৰু অসম চৰকাৰে মানে 11 তাৰিখে ৰায়মনা আন্তঃৰাষ্ট্ৰীয় ভিজিটাৰ্ছৰ কাৰণে এটা সৰু অনুষ্ঠান অনুষ্ঠিত কৰিব 11 নৱেম্বৰ তাৰিখে য'ত মানে ইংলেণ্ডৰ পৰা 16 জন ভিজিটাৰ্ছ আহিব বুলি তেওঁলোকে ঘোষণা কৰিছে তেনেদৰে আমাৰ ৰায়মনা আগবাঢ়ি যাব বুলি আমি আশা কৰিছোঁ